আজি মই বনাব লৈছোঁ চাওমিন বনাবৰ কাৰণে মই লৈছোঁ এইটো ৰিচ টমেটো কেচাপ মিঠা চচৰ এইটো মেগী আৰু এইফালে লৈছোঁ এটা ৰেড চিলি এইটো চিলি চচ হয় আৰু এইফালে মই সয়া চচ আৰু ৰেড চিলি আৰু অলপ টমেটো চচ মিক্স কৰিবলৈ দি থৈছোঁ ভণ্টিক। মই বনাব লৈছোঁ ভেজ চাওমিন, গতিকে লগত দিবৰ কাৰণে বন্ধাকবি অলপ এইদৰে সৰু সৰুকৈ কাটি ল'লোঁ আৰু লগত লৈছোঁ ৩-৪টামান পিঁয়াজ এইদৰে কাটি লৈছোঁ আৰু এতিয়া মই উতলা পানীত চাওমিনখিনি দি দিছোঁ। লগত দিছোঁ অলপ ৰিফাইন আৰু অকণমান নিমখ আৰু এয়া আমাৰ চাওমিনখিনি বইল কৰি হৈ গ'ল। চাওমিনখিনি মই একেবাৰে সিজিবলৈ দিয়া নাই, অলপ লিকটীয়া হৈ থাকিবলৈ দিছোঁ আৰু মই এইখিনি এতিয়া আকৌ ঠাণ্ডা পানীত ভালদৰে ধুই ল'লোঁ আৰু এইফালে আমাৰ কেৰাহী গৰম হৈ গ'ল, সেইকাৰণে তেল দি দিলোঁ। এতিয়া মই দিছোঁ পিঁয়াজখিনি 2 মিনিটমান ভাজি লওঁ। পিঁয়াজখিনি 2 মিনিটমান ভাজি লোৱাৰ পাছত এতিয়া মই বন্ধাকবিখিনিও দি দিলোঁ। লগত দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু এতিয়া এইখিনি মই ভালদৰে ভাজি ল'ম। একেবাৰে ভাজি নিদিওঁ, বন্ধাকবিখিনি আধা সিজা কৰিম। আধা সিজোতেই মই এতিয়া দি দিছোঁ ইয়াত চাওমিনখিনি অলপ অলপ দি মিক্স কৰিম। একেবাৰে দি দিলে মিক্স কৰিবলৈ অলপ অসুবিধা হয়, সেইকাৰণে অলপ অলপ দি মিক্স কৰিলে ভাল হয়, ভালদৰে মিক্সো হৈ যায়। এইদৰে মই অলপ অলপ চাওমিন দি মিক্স কৰি ল'ম। গোটেইখিনি চাওমিন ভেজিটেবলছখিনিৰ লগত ভালদৰে মিক্স কৰি ল'লোঁ আৰু এতিয়া মই দিব লৈছোঁ অকণমান জালুক অলপ দিলে সোৱাদটো খাবলৈ অলপ বেলেগ ধৰণৰ হয়, সেইকাৰণে অকণমান মই দি দিছোঁ। আপোনালোকে যদি খাব নোৱাৰে তেন্তে নিদিলেও একো কথা নাই আৰু এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰি হোৱাৰ পিছত 2 মিনিটমান সিজিবলৈ দিম। দুই মিনিটমান হৈ গ'ল সিজা, সেইকাৰণে মই এতিয়া দি দিছোঁ চচখিনি। যিখিনি চচ মই ভিডিঅ'টোৰ আগত দেখাই গৈছোঁ কেনেদৰে মিক্স কৰি লৈছিলোঁ, সেইখিনিয়ে মই দিছোঁ ইয়াত আৰু মিক্স কৰিবৰ কাৰণে মই এখন লৈছোঁ কাটা চামুচখন দি মিক্স কৰিলে অলপ সুবিধা হয়, সেইকাৰণে কাটা চামুচখন দি কৰিছোঁ আৰু মই চচখিনি একেবাৰে দি দিয়া নাই, অলপ অলপ দি মিক্স কৰিছোঁ। আপোনালোকে যদি ডাঙৰ হেতা দি কৰিব পাৰে তেন্তে সেইখন দিয়ে কৰিব, একো কথা নাই। আৰু এয়া মোৰ চাওমিন ৰেডি হৈ গ'ল আৰু যদি আপোনালোকে মোৰ আজিৰ এই ৰেচিপিটো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।